নিৰ্লজ্জৰো এটা সীমা থাকে। अरे कहना क्या चाहते हो? নিজ কন্যাৰ বয়সৰ এগৰাকী ছাত্ৰীক ধৰ্ষণৰ চেষ্টা এজন শিক্ষকৰ। कहाँ से आते हैं? শিক্ষক আৰু ছাত্ৰৰ পবিত্ৰ সম্পৰ্কত সানিলে কালিমা। ছাত্ৰীক ধৰ্ষণৰ চেষ্টা চলাওঁতে ৰাইজৰ ৰোষত পৰিল লম্পট শিক্ষক। টিউচন কৰাৰ চলেৰে 10ম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণৰ চেষ্টা এজন শিক্ষকৰ। फिर क्यों चले आते हैं हमारे खूबसूरत शहरों को की खूबसूरती पे बट्टा लगाने? স্থানীয় ৰাইজে হাতলোতে ধৰা পেলাই লম্পট শিক্ষক ইছমাইল হুছেইনক। ইয়াৰ পূৰ্বেও লম্পট শিক্ষকজনে কেইবাবাৰো ফোনযোগে অশ্লীল ইংগিত দিয়ে ছাত্ৰীগৰাকীক। এই লম্পট শিক্ষকজন নাওবৈচাৰ আগৰ ইছলামপুৰ ব্লক ছিনিয়ৰ মাদ্ৰাছা আৰু বৰ্তমানৰ ইছলামপুৰ ব্লক হাইস্কুলৰ এগৰাকী শিক্ষক। তাৰ পিছতেই যেন কুৰুক্ষেত্ৰত পৰিণত হয় সমগ্ৰ অঞ্চল। ৰাইজে লম্পট শিক্ষক ইছমাইল হুছেইনক আটক কৰি উত্তম মাধ্যম সোধাই চমজাই দিয়ে লালুক আৰক্ষীক। উক্ত ঘটনা সন্দৰ্ভত বিভিন্ন দল সংগঠনে লম্পট শিক্ষকজনৰ ফাঁচীৰ দাবী উত্থাপন কৰে। ব্লক হাইস্কুলৰ ইছমাইল হুছেইন নামৰ এগৰাকী শিক্ষকে এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰীক যি যৌন নিৰ্যাতনৰ দৰে ঘৃণনীয় কাণ্ড সংঘটিত কৰিছে। এই ঘটনাক প্ৰথমে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। এনেকুৱা এটা আপোনাৰ শিক্ষক আৰু ছাত্ৰৰ মাজত যিটো এটা সম্পৰ্ক, সেই সম্পৰ্কত যি কালিমা সানিছে, এই কালিমাই সমগ্ৰ শিক্ষক সমাজক লজ্জানত কৰি তুলিছে। আৰু সেইবাবে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে আমি পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ যে তেখেতলোকে এই ইছমাইল হুছেইন নামৰ যিগৰাকী ভণ্ড শিক্ষকৰ নামত যি ভণ্ড এগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাকীক কঠোৰৰ পৰা যাতে কঠোৰতম শাস্তি প্ৰদান কৰে আৰু এনেকুৱা ধৰণৰ যাতে ঘটনা পুনৰবাৰ যাতে হ'ব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে যাতে তেখেতক আপোনাৰ আইনমতে যিটো আপোনাৰ ফাঁচীৰ কাঠত আমি ওলমাবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে আমি দাবী জনাইছোঁ। আৰু যাতে তেখেত কোনো ধৰণৰ আইনী সুৰঙাৰে যাতে হাৰি নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখিবৰ কাৰণে আমি লখিমপুৰ জিলা প্ৰশাসনক এজন ভণ্ড শিক্ষক ইছমাইল হুছেইনে আজি যিটো ঘৃণনীয় কাম কৰিলে, এটা শিক্ষক সমাজত এটা লজ্জিত কৰিলে, তেখেতক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি লখিমপুৰ জিলাৰ পৰা গৰিহণা দিছোঁ। তেখেতক শিক্ষা বিভাগে আজিৰ ভিতৰত তেখেতক নিলম্বন কৰি বিভাগীয়ভাৱে তেখেতৰ ওপৰত এক আইনগত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ। আৰু লালুক আৰক্ষী থানাক বিভাগ মহোদয়ক আমি তেখেতক যি আইনমতে যিখিনি শাস্তি পাব লাগে তেখেতৰ জৰিয়তে দিবলৈ আমি আহ্বান জনাইছোঁ। কোনো পধ্যেই যাতে এই লম্পট ইছমাইল হুছেইন শিক্ষকজন বাচি যাব নোৱাৰে, তাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমাৰ এই যিটো এটা সমাজত এটা লজ্জিত এটা ঘটনা কৰিলে ইছমাইল হুছেইন এজন লম্পট শিক্ষকে, তেখেতৰ ওপৰত কঠোৰতম শাস্তি ল'ব লাগে, আইনগতভাৱে কঠোৰতম শাস্তি দিব লাগে। তাৰ মানে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা দাবী জনাইছোঁ। ছাত্ৰীক যি ঘটনা কৰিলে এজন শিক্ষকে, কিন্তু আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এনেকুৱা ঘটনা এজন শিক্ষক হৈ ছাত্ৰৰ ওপৰত কৰাটো আমি গৰিহণা জনাইছোঁ। এনে ঘটনা যাতে আৰু পুনৰ